বন্ধু বান্ধৱীসকল, আপুনি কি আন্দামান আইলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? আপুনি যাব নেকি আন্দামান আইলেণ্ড? যাব নেকি? হা, বেছি টকা নালাগে নহয়, অলপ টকাহে লাগে। যাব নেকি আন্দামান আইলেণ্ড? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ট্ৰেভেল কৰাটো যিকোনো ট্ৰেভেল কৰি ভাল পোৱাসকলৰ বাবে এক সপোনৰ দৰে। বংগোপসাগৰৰ মাজত অৱস্থিত এই দ্বীপপুঞ্জত ভৰি দিলেই এক অন্য জগতলৈ অহা যেন অনুভৱ হয়। আন্দামানত গৈ পোৱাৰ সেই বিশেষ আমেজখিনি আজি আমি আলোচনা কৰিম। যেতিয়া মই গুৱাহাটীৰ পৰা কলকাতা গৈছিলোঁ আৰু কলকাতাৰ পৰা মই যেতিয়া আন্দামান গৈছিলোঁ, আন্দামানৰ ৰাজধানী পৰ্ট ব্লেয়াৰত যেতিয়া মোৰ ফ্লাইটখন অৱতৰণ কৰে, তেতিয়া লগে লগে মই দেখা পাওঁ সাগৰ, নীলা ৰঙৰ সাগৰ, নীলা ৰঙৰ সাগৰ। সাগৰৰ পানী দেখিলে মোৰ মনটো শান্ত হৈ পৰে। আন্দামানৰ বগা বালিৰ সাগৰীয় পাৰ আৰু তাৰ কাষত যিবোৰ গছ আছে, নাৰিকল গছ, কি বিশেষ এটা সৌন্দৰ্য প্ৰদান কৰে। আন্দামানৰ এটা আইলেণ্ড আছে, হেভলক আইলেণ্ড। সেই আইলেণ্ডৰ পৰা যিটো ছানছেট ভিউ, সন্ধিয়াৰ যিটো দৃশ্য, সূৰ্য যেতিয়া অস্ত যায়, তাৰ যিটো সৌন্দৰ্য, কি মজা লাগে গাইজ। আন্দামান কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে নহয় বন্ধু বান্ধৱীসকল, আন্দামান কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে নহয়, ইয়াৰ ইতিহাস অতি গুৰুত্বপূৰ্ণ। চেলুলাৰ জেল যেতিয়া আপুনি ভ্ৰমণ কৰিব, তেতিয়া ভাৰতৰ স্বাধীনতাসকলৰ ত্যাগৰ কথা মনলৈ আহিব। এই হুলস্থুলীয়া পৰিৱেশৰ পৰা আঁতৰি কিছুদিন যদি আন্দামানত আমি সময় কটাওঁ, মজা লাগিব। মই কিন্তু বহুত বেছি ভাল পাওঁ বন্ধু বান্ধৱীসকল, বহুত বেছি ভাল পাওঁ। এই হুলস্থুলীয়া পৰিৱেশৰ পৰা আঁতৰি গৈ যেতিয়া আন্দামানৰ এই নিৰ্জন দ্বীপবোৰত গৈ আমি কেইদিনমান থাকিম, ইনজয় কৰিম। আন্দামানৰ যিবিলাক দ্বীপপুঞ্জ আছে, নীল আইলেণ্ড, হেভলক আইলেণ্ড, তাত গৈ যেতিয়া আমি ৰিজৰ্টত থাকিম, হোটেলত থাকিম, সাগৰীয় পাৰ, ডাঙৰ ডাঙৰ ওখ ওখ নাৰিকলৰ গছ, কেৱল পানী পানী পানী, কি মজা লাগিব। এইবোৰ ঠাইত গৈ সময় কটালে বহুত বেছি মজা লাগিব। সাগৰৰ ঢৌৰ শব্দৰ মাজত মই বিচাৰি পাওঁ সুখ, শান্তি পাওঁ, মজা লাগে। পানীৰ যিটো ঢৌৰ শব্দ, কি মজা লাগে। মই কিন্তু সাগৰ বহুত বেছি ভাল পাওঁ। সাগৰ, পাহাৰ, নদী, এইবোৰ বহুত বেছি ভাল পাওঁ। আন্দামানত সাগৰ আছে, পাহাৰ আছে, চব আছে। বন্ধু বান্ধৱীসকল, আন্দামানৰ এই ভ্ৰমণ আমেজ কেৱল এটা ভ্ৰমণ নহয়, ই এক অভিজ্ঞতা। আমি এক্সপিৰিয়েঞ্চ ল'ব লাগে, দেশ বিদেশ আমি যাব লাগে, চাব লাগে, ফুৰিব লাগে, ইনজয় কৰিব লাগে। সেইটোৱে জীৱন।